গাইছ আমি এতিয়া বৰ্তমান পাই গ'লোহি পুৰণা বাবাথান আৰু এতিয়া ইয়াতে চেলেঞ্জ এটা হ'ব। ইয়াক আজি মই সেই ওপৰলৈ উঠিব পাৰিব নে চাম মানে, ঠিক আছে? কিমানটো ওপৰলৈকে আছে, কিমান ফিট ওপৰ নাজানো, খালি পাৰিবি নাই ভাই? চেলেঞ্জ অ'কে। পানী মোৰ লগত চেলেঞ্জ কৰে সি। এয়া চক পাহাৰ চক, কি ধুনীয়া এটা দৃশ্য ইয়াৰ পৰা আপোনাৰ ক্লিয়াৰকৈ দেখি আছে। গাইছ এতিয়া আমি বৰ্তমান গৈ আছোঁ এতিয়া পুৰণা বাবাথানলৈ, নতুন বাবাথান হৈ গ'ল, আমি পূজা পাতল কৰি আহিলোগৈ। এয়া দেখিছে কিমান মানুহ, বাপৰে বাপ, বহুত দূৰ দূৰণিৰ পৰা আহিছে, গাড়ী ৰিজাৰ্ভ কৰি আহিছে। এয়া চক গাইছ আমি এতিয়া বৰ্তমান পাই গ'লোহি পুৰণা বাবাথান আৰু এতিয়া ইয়াতে চেলেঞ্জ এটা হ'ব। ইয়াক আজি মই সেই ওপৰলৈ উঠিব পাৰিব নে চাম মানে, ঠিক আছে? কিমানটো ওপৰলৈকে আছে, কিমান ফিট ওপৰ নাজানো, খালি পাৰিবি নাই ভাই? চেলেঞ্জ অ'কে, লেটছ গ'। এই আছোঁ ওপৰত, কিমান ওখ, এতিয়া আমি গৈ আছোঁ ওপৰলৈ। মাই গড, কি হ'ব, ভাগৰ লাগিলে ইয়াতে। অ' ভাই, অ' ভাই, মিলেৰ কি অৱস্থা, উঠিব দেই গাইছ। এইফালে চব কিমান তলৰ পৰা আহি আছোঁ ওপৰলৈ আমি, 18,000 ফিট ওপৰত আমি। এনেই মিছাকৈ কৈছোঁ দেই, এনেই কিন্তু ক'ব গ'লে কিন্তু বহুত ওখ হয় গাইছ, উঠিবই পৰা নাই মই। আৰু তথাপিতো মই বহুত দম লৈ লৈ আহি আছোঁ। ছোৱালীয়ে পাৰিছে, আমি কেলৈ নোৱাৰিম? মিলে খোজকাঢ়িবই পৰা নাই, আকৌ মোৰ লগত চেলেঞ্জ কৰে। মোৰ লগত চেলেঞ্জ কৰে সি। এয়া আমি লাহে লাহে উঠি আমি পামগৈ আৰু দেই, অকণমান বাকী, অলপ সময় বাকী আছে, গৈ আছোঁ, অলপ দূৰত্ব আছে আৰু ডেষ্টিনেশ্যন পাই যামগৈ। ফাইনেলি আমি আজি আহি পাই গ'লোহি। বহুত দিনৰ পৰা ভাবি আছিলোঁ নুমলীগড়ত থাকি বাবাথান দৰ্শন কৰিম, আজি ফাইনেলি সপোনটো পূৰণ হৈছে। হয়, মই নোৱাৰিছোঁ আৰু দেই, মোৰ অৱস্থা বহুত কাঢ়ি হৈ গৈছে। তুমি পাৰিবা? কিমান ওপৰ লাগিছে, আমি কিমান ওপৰলৈ উঠি আহিছোঁ গাইছ। এতিয়া বৰ্তমান মই পাই গ'লোহি এয়া পুৰণি বাবাথান। আপোনালোকে দেখিব পাইছে চব শিলবিলাকত কেনেকৈ অংকন কৰা হৈছে, শিল কাটি কাটি বনোৱা হৈছে, কি ধুনীয়া ডিজাইন দিয়া হৈছে দেখিছেনে? এয়া চক বহুত পুৰণি হয়। কিমান বছৰ পুৰণি তুমি গম পোৱা নেকি বাৰু? একজেক্টলি গম পোৱা ন তুমি? এয়া চক চক এই শিলবিলাকত কেনেকৈ এটা অংকন কৰা হৈছে, কেনেকৈ আকাৰ দিছে চকচোন। খুব এটা ধুনীয়া, মজা লাগিছে। এয়া চক ইয়াতে পূজা হৈ আছে, দেখিছে? পূজা পাতল কৰি আছে। আৰু যিহেতু মোৰ গোপৰটো চাৰ্জ শেষ হৈ গৈছে, যিহেতু এতিয়া মই মোবাইলত শ্বুট কৰিব লাগিব মোবাইলত। এয়া যিহেতু ছুইচ অফ হৈ নোযোৱাৰ আগতে, শ্বাট ডাউন হৈ নোযোৱাৰ আগতে চাই লওক। চ' গাইছ, ইয়াত মানে বহিবৰ কাৰণে ইয়াত বনাই দিছে জিৰণি কোঠা, আৰু ইয়াত আপুনি গছৰ তলতো বহি আপুনি আপোন মানুহজনৰ লগত কথা পাতিব পাৰিব। গাইজ, যদি আপুনি টেনশ্যনত আছে বা ডিপ্ৰেশ্যনত আছে, তেনেহ'লে আপুনি ইয়ালৈ আহিব, এবাৰ ভিজিট কৰক, আপোনাৰ মাইণ্ড ৰিফ্ৰেছ হৈ যাব, একদম মন ভাল লাগি যাব ইয়াত একবাৰ আহিলে। আৰু যিহেতু এতিয়া আমি নামিছোঁগৈ আৰু ওপৰৰ পৰা আহি আছোঁ তললৈ, আৰু মানে এই বাবাথানখন চাৰিওফালে আপোনাৰ বাগান আছে, ঠিক আছে? এই বাগানৰ মাজতে আছে। এইফালে
মৌচাক আছে ইয়াত দেখিছে মই জুম কৰি দেখাইছোঁ আপোনাক এয়া চাওক এয়া চাওক জথাধাৰী লিখা আছে ইয়াত আৰু এইটোৱে হৈছে পুৰণা বাবাথান আমি ওপৰৰ পৰা আহি আছোঁ বৰ্তমান খুব ধুনীয়া লাগে জেগাডোখৰ মৰাং তুমি ইয়ালৈ আহি কেনেকুৱা লাগিছে ইয়াতে আহি বহুতেই ভাল লাগিছে বিশেষকৈ বাবাথান যিকোনো দুটাকৈ আছে এটা পুৰণা আৰু বৰ্তমান আমি নতুনটোকে প্ৰথমতে চালোঁ নতুন চোৱাৰ লগতে নতুন বুলি ক'লে সকলোৱে তাতে সম্পূৰ্ণ বেছি হয় যিহেতু এতিয়া নতুনকৈ তাত বাবাথান স্থাপিত হৈছে আৰু কিছুমান চাগে প্ৰথমবাৰ কাৰণে আহিছে কিছুমান চাগে বহুতবাৰ আহিছে আজি আমি প্ৰথমবাৰ কাৰণে মই ফাৰ্ষ্ট টাইম আহিছোঁ কিন্তু বহুত ভাল লাগিছে মোৰ মনটো পুৰা ৰিফ্ৰেছ হৈ গৈছে মানে আমি বহুত দিনে অহা হ'ল ইয়াত আহিব পৰা নাই কিন্তু আজি শিৱৰাত্ৰি উপলক্ষে আজি আমি ইয়াত আহিলোঁ পুৰণাৰ লগত নতুনো চালোঁ আৰু বিশেষকৈ ক'বলৈ গ'লে ওখ স্থায়ীত আছে পুৰণা বাবাথানে ওখ শৃংগত বৰ্তমান এইটো মানে এটা সৰু এটা পাহাৰ বুলি ক'ব লাগিব এইটো পাহাৰৰ ওপৰত এটা সৰু পাহাৰৰ ওপৰত আছে এই যিটো পুৰণা বাবাথানখন আৰু এইটো গোলাঘাটৰ নুমলীগড় আছে নুমলীগড় আৰু আপোনাৰ তেলগাঁৱৰ তাৰ মাজতে আছে বৰ্তমান আমি সকলোৱে ইয়াত মানুহ আহিছে মানুহ আহিয়ে থাকে বহুত মানুহ আহি আছে আমি এতিয়া বৰ্তমান ইয়াৰ পৰা প্ৰস্থান কৰিছোঁগৈ আৰু আশা কৰোঁ সকলোৱে আহি চাই যায় খুব এটা সৌন্দৰ্য আপুনি ইয়াত উপভোগ কৰিব পাৰিব এই চব পিছফালে চব কি ধুনীয়া এটা পাহাৰ দেখিছে পিছফালে একচুৱেলি আই থিংক এইটো কাৰ্বি পাহাৰটো হয় চাগে ন কাৰ্বি আংলঙৰ কাৰ্বি আংলং পাহাৰ হয় লাগি আছে এইটো মানে এয়া চক পাহাৰ চক কি ধুনীয়া এটা দৃশ্য ইয়াৰ পৰা আপোনাৰ ক্লিয়াৰকৈ দেখি আছে আৰু ইয়াত চাৰিওফালে আপোনাৰ বাগান আছে যিহেতু বাগানবোৰ এটা কলম কৰি দিয়া আছে সেইকাৰণে লাহেকৈ কুঁহিপাত মেলি আছে আপোনালোকে ওচৰৰ পৰা দেখুৱাম আপোনালোকে চিন্তা কৰিব নালাগে আহিব মজা লাগছে বহুত ভাল লাগিলে ইয়ালৈ আহি আপোনালোকেও আহিব চাই যাব এই আছক একদম তলত আছে গাড়ী অহা যোৱা কৰি আছে দেখিছে ৰাস্তাটো কিমান ওপৰত আমি আছোঁ বৰ্তমান দেখিছেনে আপোনালোকে আছক এতিয়া আমি এই ৰাস্তাটোৱেদি আহিছিলোঁ ওপৰলৈ এই ৰাস্তাটোৱে আমি আহি আছিলোঁ কিন্তু আহোঁতে আমি এইটো ৰাস্তাই খটখটিয়েদি আহিছোঁ দেখিছেনে এইফালে খটখটি নাই মানে প্লেন হয় কিন্তু খোজকাঢ়িবলৈ বহুত দিগদাৰ হয় মানে বহুত কষ্ট হয় উঠিবলৈ আৰু এইফালে আৰু গম পায় নহয় ষ্টেপ আছে ইমান টেনশ্যন ল'ব নালাগে এতিয়া আমি যাব লৈছোঁ আৰু ঘৰলৈ অ'কে গাইছ আজিলৈ ইমানে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আজিলৈ ইমানেই থেংকছ ফৰ ৱাচিং বাই বাই